মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? সকলো ভালে আছা নিশ্চয়। আজি মই তোমালোকলৈ অন্য এটি পদ্য লৈ আহিছোঁ আৰু পদ্যটোত কি আছে চাওঁচোন আহা। এইখন যে দেখিছা, এইখন কি বাৰু চিনি পাইছানে? এইখন ৰেলগাড়ী দেই। আৰু এইখন যে দেখিছা, এইখন কি বাৰু? এইখন টেক্সি বুলি কয় আৰু এইখন মাৰুতি 800 বুলিও কয় আৰু এনেকুৱা গাড়ীৰ বহুত কিবা নাম আছে। আৰু এইখন যে দেখিছা, এইখন কি বাৰু? এইখন বাছ আকৌ। তোমালোকে নিশ্চয় দেখিছা ৰাস্তাত ঢেৰ মানুহ উঠি যায় যে একেলগে। আৰু এইজন কোন বাৰু? ৰাতিপুৱা যে টিলিং টিলিংকৈ যে বেলটো দিয়ে, আমি যে ভিতৰৰ পৰা মগ এটা লৈ গাখীৰ নিবলৈ আহোঁ, চিনি পাইছা? আৰু এইখন হৈছে নাও। এইখন নাও দেই। এইখন পানীত চলা জাহাজ আৰু এইখন হেলিকপ্টাৰ আৰু এইখন হৈছে উৰাজাহাজ। এতিয়া আমি পদ্যটো মাতো আহাচোন, কি লিখিছে? ঝক 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 চলে ৰেলগাড়ী, পিক 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 দৌৰে মটৰ গাড়ী। টিলিং টিলিং কৰি চাইকেল আহে, গুম গুম শব্দৰে উৰাজাহাজ উৰে। আকৌ এবাৰ গাওঁচোন আহা, মোৰ লগত সকলোৱে গাবা দেই। ঝক 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 চলে ৰেলগাড়ী, পিক 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 দৌৰে মটৰ গাড়ী। টিলিং টিলিং কৰি চাইকেল আহে, গুম গুম শব্দৰে উৰাজাহাজ উৰে। তোমালোকে ঘৰত এনেদৰে প্ৰেক্টিচ কৰিবা সদায় দেই, তেতিয়াহে তোমালোকৰ কবিতাবোৰ মুখস্থ থাকিব।